নমস্কাৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গ্ৰিটিং ইউ অল হেপী ৰঙালী বিহু। বিহুৰ সময়ত পুত্ৰ যদি ঘৰত নাথাকে মাকৰ কেনেকুৱা লাগিব বাৰু? এইটো হৈছে বৰ্তমানে হৈ থকা কাহিনী। এই ভিডিঅ'টোত আপোনালোকে গম পাব পুত্ৰই কেনেকৈ পৰিয়ালৰ সুখৰ বাবে কিমান ত্যাগ কৰে। The story is based on present scenario. In this video, you will get to realize the sacrifice that a son does for his family. পৰিয়ালটোত চাৰিজন সদস্য আছে: মা, দেউতা, পুত্ৰ সুমু আৰু জীয়েক কাজল। There are 4 members in the family: mom, dad, son Sumu and daughter Kajal. কাহিনীটো আৰম্ভ কৰিছো। Let's start. প্ৰথমতে জীয়েকে কৈছে, মা, তুমি কাপোৰৰ বক্সটোত কি কৰি আছা? তুমি কিবা বিচাৰি ফুৰিছানে? Mom, what are you doing with that cloth box? Are you looking for something? মাকে কৈছে, না, মই একো কৰা নাই, মই এই মকৰা জালবোৰ আঁতৰাই আছোঁ। ক'ৰ পৰা যে আহিলে এই মকৰা জালবোৰ? Nothing else, I'm just cleaning the cobwebs. I don't know where all this came from. জীয়েকে কৈছে, ঠিক আছে মা, মই লগৰ সৈতে কাগজৰ নাও বনাবলৈ যাওঁ। Okay mom, I'm going to make paper boats with my friends. সেই সময়তে ফোনটো বাজি উঠে। মাকে কৈছে, হেল্ল' সুমু, তোমাক বছে কি ক'লে? বছে তোমাক ছুটি মঞ্জুৰ কৰিলেনে? হেল্ল' সুমু, what has your boss said? Has he granted your leave? পুতেকে পুনৰ কৈছে, মই তেখেতক বহুতবাৰ অনুৰোধ কৰিছিলোঁ, কিন্তু মোৰ শব্দবিলাকে তেখেতক কোনো প্ৰভাৱ পেলাব নোৱাৰিলে। Son, I requested him many times, but my words didn't affect him. কথাটো শুনাৰ পাছত মাকে খন্তেক সময়ৰ বাবে নীৰৱ হৈ যায়। Mom became silent for a couple of minutes after listening to his son. এবাৰ পুতেকে আকৌ কৈছে, তুমি মন বেয়া নকৰিবা মা, একচুৱেলি মই কাজলৰ পঢ়া টেবুলখন আৰু বিহুৰ খৰচৰ বাবে কিছুমান টকা এডভান্সত ল'ব লগা হৈছিল। Don't be upset mom, actually I had to take a little money in advance for Kajal's study table and bihu expenses. মাকে আকৌ কৈছে, কামৰ ঠাইত তোমালোকক বছে বহুত প্ৰেছাৰ দিয়ে নেকি? Does your boss pressurize you at the workplace? পুতেকে কৈছে, চিন্তা নকৰিবা, এইবোৰ আমাৰ ক্ষেত্ৰত প্ৰায় হৈয়ে থাকে। Don't worry mom, these are common for us. মাকে আকৌ কৈছে, তুমি ঘৰলৈ আহিবলৈ কেতিয়া সুবিধা পাবা? When would you get a chance to come home? পুতেকে কৈছে, কেইমাহমান সময়তো লাগিব, কাৰণ বাৰিষাৰ আগে আগে মই ঘৰৰ চালখন লগাই ল'ব লাগিব। It will take a few months, mom, because I must complete the roof of our house before the monsoon comes. মাকে পুনৰ কৈছে, সময়ত খোৱা বোৱা কৰিবলৈ নাপাহৰিবা, হুঁচৰি দিনটোত তোমাক লগৰবোৰে খুব মনত পেলাব। Don't forget to take food on time. Your friends will miss you on the day of হুঁচৰি. মই জানো মা, পাপাক ক'বা যে সদায় মদ নাখাবলৈ, আৰু এই মাহত বন্ধন গোটৰ লোনটোও শেষ হ'ব। I know. Tell Papa not to drink regularly. Anyway, the installment of Bandhan Group will also be finished this month. মাকে পুনৰ কৈছে, ভণ্টিক সময়ে সময়ে ফোন কৰি থাকিবা আৰু গালি দিবাচোন সময়ত কিতাপ নপঢ়াৰ বাবে। Call your sister from time to time and scold her for not reading timely. এবাৰ পুত্ৰই কৈছে, ঠিক আছে মা, এতিয়ালৈ হ'ব, বছে মোক মাতি আছে, নিজৰ স্বাস্থ্যটো অলপ যতন ল'বা। All right, bye for now. Boss is calling me. Please take care of yourself. এবাৰ মাকে কৈছে, তুমিও নিজকে যতন ল'বা। এনে বুলি কৈ মাকে পুৰণি কটনৰ চাদৰখনেৰে চকুপানীবোৰ মচি লৈছিল, কাৰণ তাই জীয়েককো ক'ব নোৱাৰিছিল আৰু পুত্ৰকো ক'ব নোৱাৰিছিল যে প্ৰকৃততে তাই কান্দি কান্দি কোনো ধৰণৰ মকৰা জাল গুচাই থকা নাছিল। বিহুলৈ থোৱা পুতেকৰ বাবে সেই গামোচাখনহে তাই প্ৰকৃততে বাকচটোত জাপি আছিল। You take care too. Mother wipes up her tears with her old cotton sadar, as she could say neither to her son nor to her daughter, Dad. She was not actually cleaning the cobweb, but folding the gamusha, while crying, which she kept for her son on the eve of Bihu. ভিডিঅ'টো যদি ভাল পাইছে অলপ শ্বেয়াৰ কৰি দিব। এয়া আছিল মোৰ দ্বাৰাই ৰচিত এক কাহিনী। And don't forget to write your opinions in the comment section, and you can search Kandeep Sonowal on YouTube. ধন্যবাদ।